বন্ধুসকল মই আজি মোৰ ইণ্টাৰভিউলৈ পুনৰ সকলো বন্ধু বান্ধৱীসকলক মোৰ ইউটিউব চেনেললৈ পুনৰ স্বাগতম জনাইছোঁ। আজি দেওবাৰ আৰু লগতে বৰষুণো দি আছে। আমি অলপ আজি ফুৰিবলৈ যাম। ক'ত যাম পিছত জনাই আছোঁ, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। মোৰ বন্ধু আহি গ'ল গাড়ী লৈ, কাৰ্তিক আৰু জোন। বন্ধুসকল আমাৰ যাত্ৰা আৰম্ভ হৈ গ'ল, গৈ আছোঁ গাড়ীত। গৈছিলোঁ অৰুণাচল। হাই কৈ দিয়া। এইফালে আমাৰ কাৰ্তিক বন্ধু। এই বন্ধু কৈ দিয়া কিবা লাহেকৈ ক'ব, লাহে দিয়ে ক'ব বোলে কিবা। ৰাতিপুৱা একো নোখোৱাকৈ আহিলোঁ, ব্ৰেকফাষ্টটো কৰি লওঁ, সোমাই আছোঁ, কিবা এটা খাই লওঁ, ফুৰি চুৰি। ব্ৰেকফাষ্টত কি খাবা? মছলা ডোচা খাব। আৰু এজন আছে, আহিব, ব্ৰেকফাষ্টটো কৰি লওঁ। আমাৰ ব্ৰেকফাষ্ট আহি গ'ল, পুৰি। লাঞ্চটো কৰিম অৰুণাচলত গৈ। অৰুণাচল এইয়া বজাৰ, কি বজাৰ হয় আৰু এখন ন? ইমান ডাঙৰ চাৰিআলি আছে, ইমান ডাঙৰ চাৰিআলি আছে, তথাপি স্পীড ব্ৰেকাৰ নাই ইয়াত। আমাৰ তাত আমাৰ ৰাস্তাত ধুনীয়া বজাৰখন ন? ডাঙৰ আছে। দেওবৰীয়া বজাৰ আৰু এইটো মাল ওলাই অকল গৈ আছোঁ আৰু অলপ লাগিব, 1.5 ঘণ্টা 2 ঘণ্টামান। দীপমীয়া পাইছোঁ। ক'ত পাইছোঁ? দীপমীয়া অঁ, দীপমীয়া নেকি? ক'ত পাইছোঁ? দীপমীয়া পাই গৈ আছোঁ আৰু পুৰা সাপে খাটি অভাৰ ব্ৰিজ পাই গ'লোঁ। দেখাম মই এতিয়া। অৰুণাচলৰ পাছ বনাই ল'লোঁ, এতিয়া সোমাই যাম। ফাইনেলি অৰুণাচলত আমি প্ৰৱেশ কৰিলোঁ। আমি এবাৰ গৈছিলোঁ, 3জনেই হয়, কাৰ্তিক ভাই আৰু এইফালে জোন ভাই আৰু মই। এতিয়া প্ৰৱেশ কৰিলোঁ অৰুণাচল বৰ্ডাৰ। আৰু চাওঁ এতিয়া কি আছিলে, লংডিং নেকি আছিলে? লংডিঙত অলপ এই মজা এটা ল'ম, লৈ আৰু ঘূৰি আহিম আমাৰ ঘৰলৈ। বন্ধুসকল, অৰুণাচলৰ মাজৰ পাহাৰৰ কিনাৰে গৈ আছোঁ। মজা লাগিছে দেই, কিন্তু মানে আপোনাৰ ইমান ধুনীয়া লাগিছে নহয়। আৰু চব সেউজীয়া হৈ আছে, মানে গছ বন পূৰা সেউজীয়া হৈ আছে, আৰু লগতে ঠাণ্ডা বতাহো মাৰি আছে। মজা লাগিছে আৰু চানডে ঠাণ্ডা আছে, ঠাণ্ডা। এইফালে হাৱাটো অলপ গৰম আছে। ইনজয় কৰি আছোঁ আৰু চেলফি মাৰিলোঁ পূৰা। এতিয়া আকৌ আৰু ওপৰত গৈ আছোঁ, পূৰা ডাঙৰ হৈ আছে, উঠি গৈ আছোঁ। এয়া আমাৰ এক্সপাৰ্ট ড্ৰাইভাৰ কাৰ্তিক ভাই চলাই আছে, জোন ভাই পূৰা মগ্ন মোবাইলত। এয়া বন্ধুসকল সৰু মৰু ৱাটাৰফল, এয়া চাওক কিমান ধুনীয়াকৈ পানী পৰি আছে। ইয়াত পানী ফটো মাৰিবলৈ ভাল লাগিব ন? এয়া চাওক বন্ধুসকল ৱাটাৰফল, কি ধুনীয়াকৈ আহি আছে পানী। এয়া চাওক, এইখিনি অলপ ঘোলা হৈ আছে, এইখিনিও চফা হৈ যাব তলত শিলত লাগি কিনে। চাৰিও তৰফ কোহৰা হি কোহৰা। মানে কি হ'ল, গোটেই ডাৱৰে আন্ধাৰ। আমি দেখিয়ে পোৱা নাই একো, গাড়ী লাইট জ্বলাই গৈ আছোঁ অৰুণাচলত। চাৰিও তৰফ কোহৰা হি কোহৰা। এইবিলাক চাওক, একোৱে দেখি নাপায়, অকল ডাৱৰ। এয়া চাওক, এই ৱেপাৰটো চলাই দিয়া। এইফালে একোৱে দেখি পোৱা নাই আমি।
চাওক এইফালে চাওক একোৱে দেখা নাই গোটেই বগা হৈ আছে বন্ধুসকল ফাইনেলি আমি কি আছিলে লংডিং পাই গ'লোঁ পাই গ'লোঁ আৰু এতিয়া কিবা এটা খাব লাগিব সোমাই কেনে ক'ৰবাত বন্ধুসকল আমি লংডিঙত খানা খাই ল'লোঁ এতিয়া কি পাওঁ চাই যাম আৰু তাৰপৰা ডাইৰেক্ট ঘৰ যাম যথেষ্ট হৈ আহিছে বন্ধুসকল লংডিং আপোনাৰ ভিতৰে লংডিঙৰ ভিতৰে আমি ঘূৰি আছোঁ পাহাৰৰ এয়া চাওক কিমান ধুনীয়া গাঁও এয়া চাওক এয়া গাঁও সেইটো ৰাস্তা আছে নাই আমি ঘূৰি গৈ আছোঁ লংডিঙৰ পৰা ঘূৰি গৈ আছোঁ ক'তো নৰখিলোঁ আমি এনেকৈ ঘূৰা কৰি আছিলোঁ ঘূৰা ফুৰা কৰি আছিলোঁ ৱাটাৰফল নগ'লোঁ কাৰণ কেলৈ পাহাৰ চাহাৰ সৰি আছে সেই গতিকেলৈ আমি অলপ সেই গতিকেলৈ অলপ ৰিক্সিটো সেইটো কাৰণে নগ'লোঁ আৰু এতিয়া আমি ঘূৰি গৈ আছোঁ আহি আছোঁ এয়া পাহাৰ এইফালে নীলা পাহাৰ দেখিছে কিমান ধুনীয়া পাহাৰ ভাল লাগে দেই অৰুণাচল আহি কিনে মানে আহি থকা হয় কেতিয়াবা ছুটি পালে এনেই আৰু দেওবাৰে চানডে কিবা এটা ভাল লাগে আৰু ঘূৰি আহিব লাগে বন্ধুসকল এয়া অৰুণাচলৰ ৱাটাৰফল চাওক কি ধুনীয়াকৈ পৰি আছে ৱাটাৰফল চাওক কি ধুনীয়াকৈ পৰি আছে ইয়ে চাওক ৱাটাৰফল অৰুণাচলৰ ৱাটাৰফল এই আমি অৰুণাচলৰ পৰা ঘূৰি আহিলোঁ এতিয়া গৰুৰ ৰাস্তা তেনেকৈ ঘূৰি থাকে গৰু খেদাই এইটো বতৰ শিলগুটি নভৰা কেছে